আমি জানো যে ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লকডাউন ঘোষণা কৰাৰ পিছত অসমত বহু মানুহে বহিৰাজ্যত স্ট্যান্ডার্ড পিপল হিচাপে আবদ্ধ হৈ আছিল। তো অসম চৰকাৰে এইবিলাক মানুহ আজি পুনৰ নিজৰ গৃহ ৰাজ্যলৈ অনাৰ কাৰণে যেটো পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেই পদক্ষেপ গ্ৰহণ কৰাৰ পিছত অসমত বিভিন্ন ঠাইত কোৱাৰেণ্টাইন চেণ্টাৰ জোন হিচাপে স্থাপন কৰিছে। ঠিক একেধৰণে আমাৰ কোকৰাঝাৰৰ 9খন জিলা সামৰি লৈ পেলাই এটা কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে জোন হিচাপে স্থাপন কৰিছে আৰু সেইটো লৈ পেলাই আমাৰ কোকৰাঝাৰ বাকী ৰাইজে বহুত শংকিত অৱস্থাত আছে। আজি কোকৰাঝাৰ জিলাৰ বিভিন্ন টাউনত হোটেলত বা শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানত কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে স্থাপন কৰা হৈছে। তো আমি অসম চৰকাৰক আহ্বান জনাব বিচাৰিছো, অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ BSU ফালৰ পৰা যে অতি শীঘ্ৰে যিবোৰ জিলাৰ পৰা কোকৰাঝাৰৰ কোৱাৰেণ্টাইন ব্যক্তি হিচাপে ৰখা হৈছে এইবিলাক ব্যক্তিবিলাক যাতে নিজৰ গৃহ জিলালৈ পঠোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে। আমি এইটো অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছো, কিয়নো আমি জানো আমাৰ কোকৰাঝাৰ জিলাৰ বহুত মানুহ এতিয়াও বহিৰাজ্যত ফাঁচি আছে। এইবিলাক মানুহ যদি ঘূৰাই পুনৰ অসমত আমাৰ কোকৰাঝাৰত যদি আনে সেইবিলাক মানুহ ক'ত থব? তো নিশ্চয় জাগা নোহোৱা হ'ব। গাঁও লেভেলত কোনোবা স্কুল বা কোনোবা এটা জাগাত থব লগা হ'ব পাৰে। তো আমি সেইকাৰণে আপিল জনাইছো যি অকল ডিষ্ট্ৰিক্টত এতিয়ালৈকে লৈ যোৱা নাই নিজৰ গৃহ জিলালৈ এইটো পঠোৱাৰ কাৰণে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰে, এইটো আমি আপিল জনাইছো। আৰু বৰ্তমান এক্সিষ্টিং যি নাকি কোৱাৰেণ্টাইন চেণ্টাৰ এইবিলাক কোৱাৰেণ্টাইন চেণ্টাৰৰ যাতে অধিক নিৰাপত্তা বা আৰক্ষী প্ৰয়োগ কৰি পেলাই সেইবিলাক কোৱাৰেণ্টাইন চেণ্টাৰত থকা মানুহবিলাক যাতে ইফালে বা ইফালে ঘূৰিব নোৱাৰে, ঘূৰা ফুৰা কৰিব নোৱাৰে, তাৰ কাৰণে পদক্ষেপ লয় এইটো আমি প্ৰশাসনৰ ওচৰতো আহ্বান জনাইছো।